মই আজি ৰাজনীতিত আইছোঁ যিজন ব্যক্তিৰ আদৰ্শক লৈ মই আজি ৰাজনীতিত আইছোঁ যে নিকা আমি কাম কৰিম সততাৰে কৰিম যি কাম কৰিম ৰাইজৰ মাজত যায় কৰিম আমাক কোনো ক'ব নোৱাৰে আমি যিকোনো গাঁৱত যাব পাৰোঁ এতিয়া যিকোনো বস্তিত যাব পাৰোঁ বহুত M.L.A খেদা খায় কিহৰ কাৰণে খেদা খায় মানুহৰ কাম কৰক নকৰক মানুহে বেয়া নাপায় ইমান সব কাম M.L.A কৰিব নোৱাৰে ইমান ক্ষমতা নাথাকে কিন্তু মানুহৰ সুখ দুখৰ লগত যদি থাকে কাম কৰিলেও মান ভাল পায় আৰু নিকাভাৱে সততাৰে যদি ৰাইজৰ কাম কৰে কোনো মানুহৰ ভাগ বেয়া নাপায় আমাৰ জনতা আমাৰ ৰাইজ ইমান ভাল মই আজি প্ৰশংসামুখ্য যে আপোনালোকৰ সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ ইমান ভাল ৰাইজ পাইছোঁ মই সঁচাকৈ মই বৰ নিজকে সৰু মনত হয় ইমান ভাল ৰাইজক ইমান দিনে 60 বছৰত কেনেকৈ ঠকালে লুণ্ঠন আৰু লুণ্ঠন কৰিছে কোনো ডেভেলপমেণ্ট কাম কৰা নাই আজি আপোনালোকে দেখিছে